বন্ধুসকল এতিয়া হৈছে ই ৰিক্সাৰ জামানা। গতিকে আপোনালোকে যদি ই ৰিক্সাখন কিনিম বুলি ভাবিছে ইয়াতে মানে বহুত কম দামত ই ৰিক্সা পোৱা যায়। আপোনালোকে পূৰা আহক আৰু কম দামত ই ৰিক্সা লৈ যাওক। গতিকে দেখাই আছোঁ, সমগ্ৰ দেখাই আছোঁ, গোটেই দোকানখনে দেখাই আছোঁ মই আৰু মালিকৰ লগত কথা পাতি আছোঁ কেনেকুৱা কি, বহুত কম দাম বুলি শুনিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে বন্ধুসকল দোকানখন দেখাই দিছোঁ আপোনালোকক। HR এণ্টাৰপ্ৰাইজ বুলি কয় এইটো দোকানখনৰ নাম, HR এণ্টাৰপ্ৰাইজ। গতিকে দেখিছেনে, এইবিলাক হৈছে বেটাৰী। ইয়াতে বেটাৰীও আপোনালোকে পাব। আচলতে মোৰো এখন ই ৰিক্সা আছে, মানে মোৰ দেউতাৰ আছে। গতিকে বেটাৰী মানে লগাব আহিছোঁ, আপোনালোকক দেখাই আছোঁ কিমান প্ৰাইচ পৰিব বেটাৰীটোত। মানে বহুত বেলেগতকৈ মানে বহুতকেইখন দোকান সুধিছোঁ, বেলেগতকৈ কিন্তু ইয়াতে বহুত কম হয়। গতিকে বন্ধুসকল ইয়াতে অতি কম দামৰ ৰিক্সা পোৱা যায় আৰু লগতে বেটাৰী চাটাৰীও পাব। চাওকচোন নতুন নতুন ৰিক্সা আহিছে। দেখিছেনে, এইখন হৈছে নতুন ৰিক্সা হয়। মই এতিয়া মানে কৈ আছোঁ আপোনালোকক কিমান মাইলেজ দিব বা কিমান দাম হয় কি হয়, মালিকৰ লগত কথা পাতি আপোনালোকক জনাই আছোঁ। এইখন হৈছে পুৰণা মানে ৰিক্সা, এইখন হৈছে অটো, এখন হৈছে অটো। বলকচোন মালিকৰ লগত কথা পাতোঁ। নতুনকৈ আহিছে নেকি? ইয়াৰ কিমান প্ৰাইচ? এখন 2,80,000 পৰে। 2,80,000 ন? EMI হ'ব ন? EMI হ'ব। ডাউন পে'মেণ্ট কিমান দিব লাগিব? 65,000। এভেইলেবল ভাল থাকিলে 65 বুলি হ'ব। এখনৰ কি নাম? এখন চিটি লাইফ বুলি। চিটি লাইফ L5 এখনৰ পাৰমিট আছে। পাৰমিট আছে। টাউনত নলবাৰী টাউনৰ মাজত চলাব পাৰিব। এতিয়া ধৰক নলবাৰী টাউনৰ মাজত আমি বাকী ই ৰিক্সাবিলাক এইবিলাক চলাব দিয়া নাই। চলাব দিয়া নাই, এইটো চলাব পাৰিব, পাৰমিট আছে আৰু হাৱেটো চলাব পাৰিব। হাৱেটো চলাব পাৰিব এইখন ন? এইখনৰ মানে বেটাৰী ছাৰ্ভিচ কেনেকুৱা? বেটাৰী 180 মাইলেজ দিয়া বুলি কৈছে, যিটো কাষ্টমাৰ চলাইছে, যি চলিছে তথাপিতো 170-60 পাবই। এই চাৰিটা বেটাৰী নে এটা না? এটা বেটাৰী, লিথিয়াম বেটাৰী, ড্ৰাই বেটাৰী ন? ঠিক আছে। মাইলেজ কিমান দিব বুলি ক'লে এইখনে? কিমান? 180 পাব। 180। ঠিক আছে বন্ধুসকল, এখন দেখিছেনে, এখন নতুনকৈ আহিছে। এইখনৰ এইখন ছেম ন? ছেম, কালাৰ বেলেগ। আৰু এইখন এখন দামটো অলপ বেছি হয়, হাই হয়। 5 বছৰ ৱাৰেণ্টি আছে। 5 বছৰ ৱাৰেণ্টি আছে। কিমান মান দাম হ'ব এইখনৰ? এখন 4,06,000। 4,06,000। এখন ল'ব লাগে, ডাউন পে'মেণ্ট কিমান দিব লাগিব? 1 লাখ দিব লাগিব। এইখন 1 লাখ দিব লাগিব। পাৰ কিলোমিটাৰ কিমান যাব এইখনত? পাৰ কিলোমিটাৰ এখন মানে 247 মাইলেজ হ'ব। 247 মাইলেজ। গতিকে বন্ধুসকল এইখন ল'ব পাৰি, আপোনালোকে শুনা পালে। গতিকে চাওক, এইবিলাক একে নেকি? এইটো LT, এইটো এইটো পাৰমিট নাই, এইটো পাৰমিট নাই। আগতে যদি চলে YC বুলি কয়। কিমান দাম এইখনৰ? এখন 1,60,000। 1,60,000। 4টা বেটাৰী। ডাউন পে'মেণ্ট? ডাউন পে'মেণ্ট 40,000। 40,000 দিলে হ'ব। এই 4টা বেটাৰী ন? 4টা বেটাৰী। ঠিক আছে বন্ধুসকল, ঠিক আছে। আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন। মোৰ এড্ৰেছটো হ'ল নলবাৰী মেইন টাউনত, হৰিমন্দিৰৰ ওচৰত। হৰিমন্দিৰৰ ওচৰতে। আৰু মোৰ ভিডিঅ'ৰ যোগেদি আহিলে অলপ ডিছকাউণ্ট কৰি দিব। ডিছকাউণ্ট হ'ব, মোটামুটি 7,000 ডিছকাউণ্ট পাই যাব। 7,000 ডিছকাউণ্ট কৰি দিব। দেখিছেনে, মোৰ ভিডিঅ' চাই আহিলে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ আহিব। 7,000 ডিছকাউণ্ট পাব আৰু বেটাৰী চেটাৰী গোটেই ইয়াতে পাব ন? চব পাব। এক্সট্ৰা বেটাৰী লগালেও, পুৰণা গাড়ীত বেটাৰী লগালেও চব পাই যাব। লিথিয়ামো পাই যাব, ড্ৰাই বেটাৰী পাই যাব, চব পাই যাব। বাকী কালেকশ্যন ইয়াতে আছে আৰু বেলেগতো কালেকশ্যন আছে। আছে, গুদান আছে, গুদানত পাব। কালাৰ দিলাকে পাই যাব। বৰ্তমান এইখন মানে হেৰি কাৰণে দিছে, চলোৱাৰ কাৰণে থৈ দিছে ন এইখন? ঠিক আছে বন্ধুসকল, দেখিছেনে? চাওক, এতিয়া ছাৰ্ভিচিং গোটেই ন? গোটাই এভৰিথিং ছাৰ্ভিচ। ঠিক আছে বন্ধুসকল, দেখিছেনে? ইয়াতে ছাৰ্ভিচিং গোটেই কৰা যায়। গতিকে আপোনালোকে যদি ইয়াতে আহিব খোজে অতি মানে বহুত কম দামত পোৱা যাব নলবাৰীত। আপোনালোকৰ এড্ৰেছটো গমেই পালে। গতিকে এভৰিথিং ছাৰ্ভিচিং পাব আৰু বেটাৰী চেটাৰী যি লাগে চব পাব আৰু মানে বেলেগ ধৰণৰ ই ৰিক্সা লাগিলেও পাব আপোনালোকে। খালি ভিডিঅ'টো বিচাৰি বন্ধুসকল দেখিছেনে, বেটাৰী লগাব 4টা, এইখনত লগাব আমাৰ এইখন। মানে ইয়াতে এভৰিথিং সুবিধা আছে। আপোনালোকৰ ধৰক ডিছকাউণ্ট 7,000 টকালৈকে ডিছকাউণ্ট পাব। ইয়াতে এভৰিথিং সুবিধা আছে। আপোনালোকে ফাইনেন্স কৰিব পাৰে, মানে এক্সচেঞ্জ কৰিব পাৰে, মানে সকলো ধৰণৰ সুবিধা ইয়াতে পোৱা যায় বহুত কম প্ৰাইচত। মানে বহুত কেইখন দোকানত সুধিছোঁ মই বেটাৰী, মানে ই ৰিক্সাৰ বেটাৰী, মানে ইয়াতে বহুত কম প্ৰাইচত পালোঁ। গতিকে ব্লগচোন আপোনালোকক দেখাই আছোঁ, বোলে কিমানত পালোঁ, কি পালোঁ, আপোনালোকে কেনেকুৱা বেটাৰী কি ল'ব, কেনেকৈ লগাব চব দেখাই আছোঁ। বন্ধুসকল দেখিছেনে, বেটাৰী লগাব 4টা, এইখনত লগাব আমাৰ এইখন হয়। বন্ধুসকল স্মাইল বেটাৰী লগালোঁ। বেটাৰীটোৰ নাম হৈছে স্মাইল। মানে এটা বেটাৰীত 9,000কৈ লৈছে। টোটেল 4টাত 37,000 টকা লৈছে। গতিকে বহুততে সুধিছোঁ, সকলোতে 9,400, 9,500, 9,800, 9,200, কিন্তু ইয়াতে বহুত কমতে পাইছোঁ। গতিকে মানে দেখিছেনে, বেটাৰীবিলাক লগালোঁ। এই ফাইনেলি বেটাৰীবিলাক লগোৱা হ'ল। ভিডিঅ'টো বেছি লাম্বা নকৰোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ কৰা। বাই বাই, জয়।